Hello, students. I hope you all are fine and safe at your homes and your studies are also going very nicely. So, dear students, today I am going to teach you the poem The Raindrops from your English literature book of Gulmohar. Okay, this poem is written by J.E. Brownie. J.E. Brownie নামৰ writer এজনে এই poemটো লিখিছে. In this poem, we are told about how a little boy, okay, this is the little boy, how a little boy is not able to go outside to play because it was raining. ইয়াতে কোৱা হৈছে বেসিক্যালি যে কেনেকৈ এজন সৰু লৰাই বাহিৰত খেলিবলৈ যাব পৰা নাই বৰষুণৰ কাৰণে. ওকে, আকৌ কি কৈছে, বৰষুণে তাক কাইণ্ড অফ পানিশমেণ্ট দিয়া বুলি কৈছে. কিয়? কাৰণ সি তাৰ সকলো খেলা বস্তু অলমোষ্ট ভাঙি পেলাইছে. Okay, so dear students, let's get started from the first line. The raindrops. Oh, where do you come from? You little drops of rain. Okay, ইয়াতে সুধিছে এই সৰু ল'ৰাজনে ৰেইনক সুধিছে, বৰষুণক সুধিছে যে তোমালোকে ক'ৰ পৰা আহিছা. Okay, Peter patter down the window pane. তোমালোকে window pane means খিৰিকীৰ যে চিচা থাকে গ্লাছ, that is window pane. কি কৈছে, খিৰিকীৰ চিচাৰে সেই টোপালবোৰে বৰষুণৰ টোপালবোৰে লাহে লাহে খোজকাঢ়ি অহা বুলি কৈছে. Peter patter is the sound of light steps. Okay, যেতিয়া কোনোবাই লাহে লাহে খোজ কাঢ়োতে যিটো শব্দ এটা হয়, that is the soft sound of that. Okay, they won't let me walk, and they won't let me play, and they won't let me go out of doors all today. Okay, আকৌ কি কৈছে, সিহঁতে দে মানে কাক বুজাইছে, বৰষুণক বুজাইছে. বৰষুণে আজি তাক খেলিবও যাব নিদিব, বৰষুণে তাক আজি খোজ কাঢ়িবও নিদিব, আৰু বৰষুণে তাক আজি গোটেই দিনটো ঘৰৰ ভিতৰতে ৰখাব, ঘৰৰ বাহিৰত যাব নিদিব. Okay, then they put away my playthings because I broke them all, and they play, and then they locked up all my bricks and took away my ball. আকৌ কি কৈছে, সিহঁতে সিহঁতে মানে বৰষুণে তাৰ গোটেইবোৰ খেলা বস্তু বাহিৰত জব্দ কৰি ৰখা বুলি কৈছে, আৰু তাৰ খেলা বস্তু খেলা ব্ৰিক্সো আছিল. অকে, ব্ৰিক্স ইজ জেনেৰেলি ঘৰ বনাবলৈ যে ইটা ব্যৱহাৰ কৰা হয়, that is bricks, but in this poem ব্ৰিক্স মানে ইয়াতে কি বুজাইছে, সৰু বাচ্চাৰ কিছুমান খেলিবলৈ প্লাষ্টিক বা কাঠৰ ইটা পোৱা যায়, সেইবোৰেৰে বেলেগ বেলেগ বস্তু বনাব পাৰি, সেই ব্ৰিক্সৰ কথা ইয়াতে কোৱা হৈছে. আৰু কোৱা হৈছে যে বৰষুণে তাৰ গোটেইবোৰ খেলা বস্তু, তাৰ যিবোৰ ব্ৰিক্স আছিল বস্তু বনাবৰ কাৰণে, তাৰ বল আছিল যিবোৰ, সেইবোৰ তাৰ পৰা আঁতৰত ৰাখিছে. কিয়? কাৰণ সি সেই গোটেইবোৰ অলমোষ্ট ব্ৰোক কৰিছে. অকে, তাৰ কাৰণে কাইণ্ড অফ এইটো পানিশমেণ্ট দিয়া বুলি সি নিজকে ভাবিছে. দে চে আই এম ভেৰি নটি. দে চে মানে বৰষুণে কৈছে যে আই এম ভেৰি নটি. এই ল'ৰাজনে কৈছে যে বৰষুণে মোক বহুত দুষ্ট বুলি কৈছে. বাট আই হেভ নাথিং এলছ টু ডু. কিন্তু মোৰ বেলেগ একো কৰিবলৈ নাই. বাট চিট হিয়াৰ এট দ্য উইণ্ড' আই শুড লাইক টু প্লে উইথ ইউ. তেতিয়া কৈছে যে মোৰ এতিয়া একো খেলিবলৈ মোৰ লগত একো বস্তু নাই, চ' যিহেতু মোৰ তাত একো বস্তু নাই, মই তোমালোকৰ লগত খেলিব বিচাৰিছোঁ. ক'ত? এই খিৰিকীৰ ওচৰত বহি মই তোমালোকৰ লগতে খেলিবলৈ বিচাৰিছোঁ. চ' এইটো এই লিটিল বয় যিজন আছে, সৰু ল'ৰা এইজনে এই গোটেই পয়েমটো আমাক কৈ আছিলে. Okay, students, I hope you all have understood my explanation nicely. Let's go to the word meanings. Window pane means the flat glass of a window. Window যে খিৰিকীৰ যে flat যিটো সমান glass চিচা আছে, that is window pane. Bricks mean generally, I already told you, bricks মানে generally ইটা হয়, যিবোৰ ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা হয়, বাট সৰু বাচ্চাৰ কাৰণে কিছুমান প্লাষ্টিক বা কাঠৰো ব্ৰিক্স পোৱা যায়, ইটা পোৱা যায়, যিবোৰে বেলেগ বেলেগ বস্তু বনাব পাৰি. Okay, students, let's go to the next page. Here is the next page. Okay, let's quickly
The pencil. Okay. Okay, student. We have understood the poem. Now let's go to the question section. Here are the questions. Complete the sentences in a few words. Okay, here are some fill in the blanks. You have to fill in the blanks. Little drops of rain come from the সৰু সৰু টোপাল বৰষুণৰ টোপাল ক'ৰ পৰা আহিছিল from the where okay from the window pane we can say that the speaker cannot walk dash and go out we can write here play okay the speaker's toys are kept away from him because he dashed them he broke them মানে সি ভাঙিছিল তাৰ খেলা বস্তুবোৰ তাৰ কাৰণে সেইবোৰ তাৰ পৰা দূৰত ৰাখা হৈছে the speaker wants to dash the speaker wants to play we can write it here next okay try to answer these questions by yourself answer this question in a few sentences who is the speaker we know speaker is the little boy a little boy is the speaker which lines in the poem tell you that okay students you all of you try to answer these questions let me make you understand what the questions means which lines in the poem tell you that poemটোৰ কোন কেইটা লাইনে তোমাক সেইটো কৈছে okay who are they বুলি মেনশন কৰা হৈছে আমাক poemটো they বুলি কাক মেনশন কৰা হৈছে how can you be sure okay তুমি সেইটো কেনেকৈ sure হলা যে they মানে বৰষুণক মেনশন কৰা হৈছে do you think the speaker is bored why is he bored তুমি ভাবা নেকি যে স্পিকাৰ যিজন সৰু ল'ৰা আছে সি বৰ হৈ গৈছে যদি ভাবা কিয় ভাবা তুমি তেনেকৈ is the speaker punished speaker সৰু ল'ৰাজনক কি punishment দিয়া হৈছে নেকি why do you think so তুমি সেইটো কিয় ভাবা okay next match these things with the sounds they make okay ইয়াতে কেইটামান বস্তুৰ নাম দিয়া হৈছে সেইকেইটা বস্তু কি সাউন্ড কৰে সেইটো ইয়াতে লিখিব দিছে okay let me tell you some of them